কৰে গম পায় যেতিয়া তহঁতৰ বন্ধ এটা ভিজা মেকুৰী কৰে মোৰ থানাৰ পৰা ৰখা পৰে এটা চুপত পৰি থাকিব আৰু মোৰ ভৰিত ভৰিত প্ৰাণৰ ভিক্ষা মাতিব প্ৰাণৰ মুহূৰ্ত নাই হোকাঠৰা সি জীয়াই আছে কেৱল তাৰ এটা উদ্দেশ্যৰ বাবে আৰু সেই উদ্দেশ্য পূৰণৰ পৰা তাক কোনেও ৰখাব নোৱাৰে আপুনিও নোৱাৰে উদ্দেশ্য মইতো আপোনাৰ নতুন ৰান্ধনিছে কালি ৰাতিপুৱাতো আপুনি মই ৰান্ধি দিয়ে টকালি পাৰি পাৰি খাই আছে তই চালে মুখখনে দিয়া তই যে মোৰ ঘৰলৈ আহি ইয়াৰ পৰা জিন্দা উভতি যাব নোৱাৰা সেইটো কথাও তই নাজানো তুমি হাঁহিটো কিন্তু একদম একে আছে মোৰ দেউতাক মৰাৰ সময়তো তই এনেকৈ হাঁহিছিলি বল ৰজা ঠিক আছে মই মাফ কৰি দিম কিন্তু মোৰ দেউতাক উভতাই দে নিজৰ জীৱন নিজৰ সপোন সকলো পাহৰি এখন ভঙা চিঙা চৰকাৰী স্কুলৰ লগত লাগি থকা মোৰ সহজ সৰল দেউতাক ঘূৰাই দে কাম কৰ ইয়াক সোনকালে সোনকালে মাৰ আৰু তোৰ কাম খতম কৰ এইখন সমাজৰ মই ৰজা ৰজা নহয় হীৰা শীঘ্ৰ বতৰা এইবাৰ বাঘ ৰজা হ'ব এইবাৰ ৰজা সলনি হোৱাৰ পাল তোৰ কাম খতম বন ৰজা এতিয়া মোৰ কাম আৰম্ভ মই আগতে জানিছিলো তই এনেকুৱা কিবা এটা কৰিবি কি কৰিবি প্ৰমোচন বুলিতো কথা এটা আছে তাতে তোৰ কাম মোৰ সৎ হ'লেও আইন হাতত তুলি লোৱা কাম চুপিটো বৰ বেয়া গতিকে চৰি তই মোৰ লগত যাব লাগিব চৰি মই সেইটো ক'ব লাগিব কাৰণ তোৰ প্ৰমোচনত মইতো সহায় কৰিব নোৱাৰিম তই ধৰাৰ আগতে হয়তো মই এই পৃথিৱীৰ পৰা গুচি যাম আৰু তাৰ যোগাৰ মই কৰিয়ে থৈছোঁ যোৱাৰ সময় হৈ গৈছে এই হেণ্ডমেডটো ফুটাৰ লগে লগে মোৰ লগতে হীৰামণি ৰাজপ্ৰসাদ চলি চাই